তো নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? পুনৰ স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। তো বন্ধুসকল, আজি অসমৰ পৰা দুজন ল'ৰা আহিছে, মানে এজন দাদা হয়, এজন লগৰ হয়। তো অসমৰ পৰা দুজন ল'ৰা আহিছে মোৰ লগত ব্লাষ্টিং কাম কৰিবলৈ। তো সিহঁতৰ এইটো প্ৰথমটো ব্লাষ্টিং হ'ব আজি। তো ভাবিলোঁ তাৰ এটা ভিডিঅ' বনাই দিওঁ বুলি। তো কাম আৰম্ভ কৰাৰ আগতে প্ৰথমে সিহঁতৰ চিনাকি দিলোঁ। তো এইজন আছে দাদা হয়, এজন গাঁৱৰে। তো কি নাম আছিলে আপোনাৰ? গিৰি। গিৰিধৰ বসুমতাৰী। তো মানে কেনেকৈ আহিম বুলি ভাবিলে মানে ইমান দূৰলৈ? আমি কাম বিচাৰি আছিলোঁ, মানে ঘৰত এনেই আছিলোঁ। গৰমৰ বন্ধ হয় এতিয়া না, কলেজো বন্ধ হয়। তো ঠিকে আছে, একচুৱেলি ভালে হৈছে। আৰু ইফালে আছে আমাৰ যিটো নাৰ্জাৰী, যিটো পূৰা আম খাই আছে না। তো আজি আপোনালোকে প্ৰথম ব্লাষ্টিং কৰিব, কেনেকুৱা লাগিছে মনটো? ভালেই লাগিছে। ভাল লাগিছে না? তো ব'লক বন্ধুসকল, আজি প্ৰথমটো ব্লাষ্টিঙৰ কি অনুভৱ পায় সিহঁতে, তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, আজি আমাৰ যিটো প্ৰথমটো ব্লাষ্টিং হ'ব সিহঁতৰ, তো সেই ব্লাষ্টিঙৰ লোকেশ্যনটো আজি এইটো হয়। তো চাব পাৰে আপোনালোকে চাব পাৰে, এইখিনিতে হ'ব আজি ব্লাষ্টিংটো। তো সিহঁতক মই শিকাই দিছোঁ কেনেকৈ কৰিব লাগে। তো মই শিকোৱা মতে সিহঁতে কৰি আছে, এতিয়া ফিটিং কৰি আছে। তো চাই থাকক আপোনালোকে। তো বন্ধুসকল, এতিয়া এইটো হৈছে পাৱাৰ জেল, আৰু ইয়াত এইটো এক্সেলটো কানেক্ট কৰি দিয়া হ'ব। এইটো চাব পাৰে, ইফালে কৰি আছে। তো এইটো এনেকৈ মেৰাই কৰি বান্ধি দিব লাগিব ভালকৈ। এইটো হৈছে আমাৰ মেইন বমটো। আমাৰ যিটো নাৰ্জাৰী কানেক্ট কৰি আছে, মই শিকাই দিছোঁ, শিকোৱা মতে সিহঁতে কৰি আছে। আৰু ইফালে গিৰি কৰি আছে। আৰু এতিয়া এইটো ইয়াত কিছুমান গাঁত বনোৱা আছে, চাব পাৰে আপুনি, ইয়াত ভৰাই থৈছে, আপোনালোকে চাব পাৰে। তো এই গাঁতবোৰ আগে কৰা হ'ল, তো মানে ভিডিঅ' কৰিব সময় নাপালোঁ, তো সেইকাৰণে কৰা নহ'ল। এতিয়া গাঁতবোৰ এনেকৈ সোমাই দিয়া হ'ব। 2 পিচ কাটি দিম। ইফালে যিটো কৰি আছে আৰু ইফালে আমাৰ দাদাই কৰি আছে। কেনেকুৱা লাগিছে? ভাল লাগিছে না? তো ইফালে 3-4টামান গাঁত হৈ গ'ল, আৰু 3-4টামান আছে। এইকেইটা ফিটিং কৰি ইয়াত আকৌ মাটি ভৰাব লাগিব। আৰু এতিয়া আমাৰ গাঁতবোৰত মাল সোমাই হৈ গ'ল। তো গাঁতবোৰত যিডাল এক্সেল বুলি কয়, যিডাল এক্সেল কানেক্ট কৰা হৈছে, এডাল 15-16 মিটাৰ হয়। তো ইয়াত আৰু এডাল এক্সেল কানেক্ট কৰিব লাগিব। সেই এক্সেলডাল হ'ব 4-5 মিটাৰমান থাকে সেইডাল। তো এইডাল লগত আৰু 4-5 মিটাৰ এডাল এক্সেল কানেক্ট কৰা হ'ব। তো এইফালে কানেক্ট কৰি আছে, আপোনালোকে চাই থাকক। কৰি দিয়ক, কানেক্ট কৰি দিয়ক। তো আপোনালোকে ভালকৈ চাই থাকক, কামটো আপোনালোকে শিকিব পাৰিব এই মোবাইলত চাই। এইটো হৈছে 5 মিটাৰ এক্সেলটো 15 মিটাৰটোৰ লগত, যিটো মানে গাঁতৰ ভিতৰত আছে এক্সেলডাল, তাৰ লগত এনেকৈ কানেক্ট কৰা হ'ব। তো বন্ধুসকল, প্ৰথম আমাৰ গাঁতৰ ভিতৰত গৈছে পাৱাৰ জেল। তো পাৱাৰ জেলৰ লগত কানেক্ট হৈছে এডাল 16 মিটাৰৰ এক্সেল। তো 16 মিটাৰ এক্সেলডালত কানেক্ট কৰা হৈছে আকৌ এডাল 5 মিটাৰ এক্সেল। তো 5 মিটাৰ এক্সেলডাল যিডাল আছে তাত ফিটিং কৰা হ'ব। এইটো ইডি বুলি কোৱা হয়। তো মানে যিটো এইটো ব্লাষ্টিং হৈছে মানে বেটাৰী কানেকশ্যন, আগতে দেখাইছিলোঁ মই এইটো ভিডিঅ'। তো এইটো মানে কাৰেণ্টৰ দ্বাৰা ব্লাষ্টিং কৰা হয়। তো সেইকাৰণে এই ইডিটো ফিটিং কৰা হ'ব। তো এই ইডিৰ সহায়ত ব্লাষ্টিং কৰা হ'ব এইটো। তো আপোনালোকে চাই থাকক, এতিয়া ইডিটো ফিটিং কৰা হ'ব। এতিয়া 5 মিটাৰৰ যিডাল এক্সেল আছে তাৰ একেবাৰে মূৰত এই ইডিটো বান্ধি দিয়া হ'ব।
ইয়াত যেনেকৈ বান্ধিছে ইয়াৰ দৰে যিমানকেইটা মানে গাঁত আছে, যিমানকেইটা গাঁতৰ এক্সেল আছে, সকলোকেইটা গাঁতত 5 মিটাৰ এক্সেলো থাকিব, 16 মিটাৰ, আৰু তাত এই যিডাল 5 মিটাৰ এক্সেল আছে তাৰ মূৰত এই ইডিটো বান্ধি দিয়া হ'ব। আৰু এতিয়া আমি যিমানবোৰ হলত মানে মাল সোমাইছোঁ, পাৱাৰ জেল সোমাই ফিটিং কৰিছোঁ, সেই হলবোৰ যিমানবোৰ মানে গাঁত আছে সেই গাঁতবোৰত পূৰা ভালদৰে মাটি ভৰাই ঠুকচিব লাগিব বাঁহেদি। তো এইটো চাব পাৰে আপোনালোকে, ইহঁতে কৰি আছে। তো এনেকৈ অলপ অলপকৈ মাটি ভৰাই বাঁহেদি ভালকৈ ঠুকচিব লাগিব, যাতে সেইটো বাহিৰলৈ ওলাই নাহে। তো বন্ধুসকল, এতিয়া আমাৰ বম সম্পূৰ্ণৰূপে ৰেডি হৈ গ'ল। তো এতিয়া আমি ইয়াৰ যিমানবোৰ ইডি বান্ধিছিলোঁ সেই ইডিবোৰ জইন কৰিব লাগে, জইন কৰি হৈ গ'ল। তো ইয়াত যিমানবোৰ ইডি জইন কৰা হৈছে সেই ইডিৰ পৰা এডাল ৱেৰ জইন কৰা হৈছে। এই ৱেৰডাল চাব পাৰে, যিটো লৈ গৈ আছে ৱেৰডাল। তো এই যিডাল ইডি জইন কৰা হৈছে এই ৱেৰডাল, তো এই ৱেৰডাল নি বেটৰীত জইন কৰা হ'ব আৰু তাৰ পৰা কাৰেণ্ট সৃষ্টি কৰা হ'ব। তাৰপিছত সেই কাৰেণ্টৰ দ্বাৰা আহি এই ইডি ফাটিব আৰু ইডিৰ সহায়ত পাৱাৰ জেলটো ফাটিব। তো আমাৰ বম হৈ গ'ল সম্পূৰ্ণ ৰেডি। তো এতিয়া ৱেৰ টানি আছে, যিটো নাৰ্জাৰী ৱেৰ টানি আছে। তো বলক এতিয়া ৱেৰটো যিমান পাৰে দূৰত লৈ যাব লাগিব, কাৰণ ব্লাষ্টিং হ'লে পাথৰ কিমান দূৰত আহিব সেইটো আমি ভালদৰে গম নাপাওঁ। তো আমি যিমান পাৰোঁ দূৰত নিলে ভাল হয়। তো এতিয়া আমি যিমান পাৰোঁ দূৰত লৈ গৈ থাকোঁ। মেচিনৰ পিছফালে লৈ যা পুৰা। আৰু এতিয়া আমাৰ ৱেৰ বেটৰীত কানেক্ট হৈ গ'ল। তো এতিয়া বলক ব্লাষ্টিং কৰোঁ। हाँ सर है आदमी। पत्थर आ रहा है।